মৰমৰ ধুনু, মৰম ল'বা। আশা কৰোঁ তুমি ভালে আছা মোক প্ৰতাৰণা কৰাৰ পিছত। এতিয়া নিশা প্ৰায় 2:15 হৈছে। বৰকৈ মনত পৰিছে অতুলৈ। দুভাগ ৰাতি মোৰ নাই টোপনি। চকুযোৰে দেখোন মোক কিবা কিবি দেখাই আছে নিদ্ৰা অবিহনে। মনে মগজুৱে মাথো তোমাৰেই কথা। সিহঁতে তোমাক বাউল দি মাতিছে, কেৱল মাথো তোমাক লাগে। তুমি মাথো মোৰ হোৱা, যোনটো এই জনমত অসম্ভৱ। আৰে সিহঁতে বুজি পোৱা নাই যে তুমি মোৰ হৈ থকা নাই। এতিয়াতো তুমি আনৰ দুৰ্দান্ত প্ৰেমিকা। মোক সীমাহীনভাৱে প্ৰেম কৰা মৰম লগা মোৰ পৰিজনী আজি অন্য কোনোৰ বুকুত নিজৰ পজা পাতি ল'লে। হয়তো মোৰ বুকুত থকা তাইৰ পজাটো তাইৰ বাবে সুৰক্ষিত নাছিল। তাই বিচাৰিলে মোৰ বুকু ফালি কলিজাতি উলিয়াই তাইক উপহাৰ দিব বিচাৰোঁ। তাইক দেখাব বিচাৰোঁ তাইৰ অবিহনে মোৰ হৃদয় এখন কংকাল, যে মই জীৱন্ত মৃতদেহ। এতিয়াতো তাই অন্য কোনোৰ প্ৰেমত মতলীয়া হ'ল আৰু এজন সঁচা প্ৰেমিক বলীয়া হ'ল। একমাত্ৰ তোমাৰ বাবে, একমাত্ৰ তোমাক আপোন কৰাৰ কামনাত, একমাত্ৰ তোমাক অকণমান মৰম আৰু একমাত্ৰ তোমাৰ সৈতে জীৱন অতিবাহিত কৰাৰ হেঁপাহত। এতিয়া হয়তো তুমি লালকাল টোপনিত। পাৰিবা এইটো হ'ব তোমাৰ যে মোৰ দৰে নাই অনুভৱৰ অনুভূতিবোৰ। তোমাৰ প্ৰত্যেকটো কথাতে দেখোন আজিকালি তাৰেই গুণগান। তেওঁ এনেকুৱা, তেওঁ তেনেকুৱা, ইত্যাদি ইত্যাদি ইত্যাদি। আৰু তোমাক বোলে সিহঁতৰ ঘৰৰ সকলোৱেও আপোন বুলি ভাবিয়েই ল'লে। তোমাৰ মুখত এইবোৰ শুনি বৰ কষ্ট পাওঁ জানা মনত। নাজানো ইমান কম দিনৰ ভিতৰত তুমি কেনেকৈ তাৰ ইমান আপোন আৰু কেনেকৈ ইমান আঁতৰি গ'লা। হয়তো মই তোমাৰ বাবে আছিলোঁ কেৱল মাত্ৰ নামৰ বাবেহে। ভৱিষ্যতৰ সপোন ৰচাৰ অধিকাৰটো হয়তো মোৰ নাছিল, কিন্তু এতিয়া তেওঁৰ সকলো অধিকাৰ আছে। কাৰণ বহু আগৰ পৰা তুমি তাক মনেৰে যে বিচাৰি আছিলা। দিঠকততো কেতিয়াও তোমাৰ আপোন হ'ব নোৱাৰিলোৱে আৰু কেতিয়াও নহওঁ। তোমাক সপোনতে লগ পাম। সপোনত তোমাক আনিবলৈ তোমাৰ অনুভূতিৰ মোক প্ৰয়োজন নাই। এই জনমত নহ'লেও অহা জনমত তোমাৰ আপোন হ'ম আৰু কেনেকৈ তোমাক আপোন বনাম তাৰ সকলোবোৰ প্লেনিং কৰিম কেৱল সপোনত। এইখিনিতে তোমাৰ বেদনাত মই নিজে লিখা এটি গীতৰ কেইটামান লিৰিক্স মনত পৰে। যেতিয়া তুমি মোৰ হৈ আছিলা, তোমাৰ অস্তিত্ব বুজা নাছিলোঁ, কিন্তু যেতিয়া তুমি আঁতৰি গ'লা মই হ'লোঁ অকলশৰীয়া। মোৰ হৈ গ'ল পতন, মোৰ হৈ গ'ল পতন, মোৰ হৈ গ'ল পতন। না তোমাৰ ফটোবোৰ ডিলিট কৰিব পাৰোঁ, না তোমাৰ ফিলিংছবোৰ পাহৰিব পাৰোঁ। মাথো চেষ্টা কৰি আছোঁ সকলো। বাৰু এতিয়া ৰাখিছোঁ। এনেকৈ যদি মনৰ কথাবোৰ কৈ থাকোঁ হয়তো এখন গ্ৰন্থ বা এখন উপন্যাসৰে জন্ম হ'ব। আজিলৈ এৰিছোঁ। শেষত তোমালৈ মোৰ অলেখ মৰম যাচি বিদায় চিৰদিনলৈ।